মজা আছে এতিয়া আছো মোৰ নামৰূপৰ ঘৰত আৰু এটা নামৰূপৰ বাৰীত এয়া দেখিছে ৰোপণ আছে এফালে মৌচেং আৰু জিকে মাইনা এটা মজা আছে এজোপা অমিতা পাইবলৈ লৈছো এতিয়া লাইভ অমিতা খাম আমি এতিয়া লাইভ পকা অমিতা ৰোপণ পা লাইভ পকা অমিতা নিজৰ বাৰীৰ অমিতা খোৱা মজাই বেলেগ দেই এইটো মোৰ ঘৰৰ অমিতা হৈ যাব এটা হৈ যাব ৰোপণ কিমান খাবি এটা লৈ লওঁ দে এইটো মাৰি দিয়ে এটা বিপুলৰ খেতি হৈ যাব তাৰপিছত মজা আছে কেনেকুৱা অনুভৱ বৰ সুন্দৰ দে গছ পকা অমিতা গছ পকা দিয়া নহয় এইটো মাইনা মজা একদম পকা মিঠা হ'ব যেন লাগিছে এইটো বিপুলে খেতি কৰা অমিতা আৰু এতিয়া এয়া মূলাও খেতি কৰিছে এয়া নামৰূপৰ ঘৰটো মোৰ আৰু কেতিয়াবা মাজে মাজে আহোঁ মই ইয়ালৈ ইয়াতে মোৰ গোটেই পুখুৰী চুখুৰী আমি কৰিছোঁ মাছ খাবলৈ মজা আছে এটা লৈ লৈছোঁ এতিয়া অমিতা এটা লৈ লৈছোঁ ঘৰলৈ ঠিক আছে মজা আছে আছে না ঘৰত এয়া বিপুলে লৈ আহিলে বীজ জলকীয়া পুলি আৰু কি কি আছে কৈ দে এতিয়া লাই শাক আছে বৰলাই এইটো বৰলাই আছে কবি ফুলকবি আৰু ওলকবি ঘূৰাই দে ফুলকবি আছে আৰু বৰলাই আছে এইটো কি ভোট জলকীয়া পুলি আনিছে আৰু বিপুলে খেতি কৰে ইয়াত মজা আছে আৰু এইটো বেঙেনা ফুলকবি এইবোৰ মজা আছে এইবোৰ ধনিয়া সিঁচিছিল ন বিপুল পিছফালে সিঁচিছে আৰু এইজোপা মোৰ বৰ আপোনালোকক দেখুৱাইছিলোঁ যে আগতে মোৰ লিচুজোপা আকৌ এতিয়া জুপি থোৱা হৈছে এইবোৰ ধনিয়া সিঁচি থোৱা আছে এইবোৰ আকৌ ওলাব এতিয়া পুখুৰীলৈ আহি গ'লোঁ এতিয়া মাঘ বিহুত আপোনালোকক মাছ ধৰা দেখাম আমি ইয়াতে মাছ মাঘ বিহুত ধৰোঁ মোৰ পুখুৰী মজা আছে ৰোপণে এতিয়া মাঘ বিহুত পুৰা নামি যাব ইয়াত নে কি কয় ৰোপণ নামিব লাগিব এবাৰতো পামেই মানে 4 বছৰ নধৰাকৈ থকা মাছ কিমান ডাঙৰ হ'ব কিমান ডাঙৰ হয় এয়া চাওক আমাৰ পুখুৰী মজা আছে মাঘ বিহুত আমি পুনৰ এই পুখুৰীৰ পৰা লগ পাই আছোঁ দেই আপোনালোকক সুন্দৰ এতিয়া চবফালে গছ গছনি চৰাই চিৰিকটি এয়া ধুনীয়া পৰিৱেশ চাওক কি ধুনীয়া পিছফালে মোৰ ধাননি পথাৰ এয়া গোটেই এইজোপা বিপুলে মই ৰোৱা অৰ্জুন গছ বিপুল কৈ দিয়ে এজোপা কিমান দিন হ'ল দাদা আৰু মই ৰুইছোঁ একদম বৰ ধুনীয়া হৈ গ'ল অৰ্জুন পুলি অৰ্জুনটো জানেই আপোনালোকে কিমান মেডিচাইন হয় অৰ্জুনৰ পৰাই গোটেই আয়ুৰ্বেদিক দৰৱ বনাই আমি গোটেই হাৰ্টৰ পৰা আৰম্ভ কৰি সকলো অৰ্জুন ৰস অৰ্জুন আছে এইবিলাক অৰ্জুন গছ বিপুলে এতিয়া চাফা কৰি আছে এইবোৰ ধুনীয়াকৈ পুখুৰী পাৰবোৰ আৰু এইজোপা হৈছে নিম ঘোঁৰা নিম আৰু এইজোপা ময়লা গছ বুলি কয় আমি যে প্ৰসাদ খাওঁ পাতটো যে এইজোপা আৰু পিছফালে ইয়াত ধাননি পথাৰ দেখিছে কি মজা ধাননি পথাৰ আৰু দাৱনীয়ে ধান কাটি আছে এয়া সুন্দৰ পৰিৱেশ অৰ্জুন গছজোপা আচলতে বিৰাট দৰকাৰী মানে মানুহৰ জীৱনদায়িনী বুলিয়ে ক'ব লাগিব তেনেহ'লে হাৰ্টৰ প্ৰব্লেম থকা মানুহে এইটো ইয়াৰ ছাল যদি চাহ বনাই খোৱা যায় নহয় ভাল হৈ যায় মোৰ নিজৰে হৈছিলে মই ভাল হৈ গ'লো মই এতিয়া অৰ্জুন ছাল নিব লাগিব ধুনীয়াকৈ লৈ যাম আৰু পুখুৰী পাৰটো ধুনীয়া হৈ গ'ল বিপুলে চাফা কৰি দিলে আম পুলি এটাও নেবাছিলে নি মজা আছে আম ৰুইছিলোঁ আমি আম পুলিবোৰ পুখুৰী পাৰত বহুত আম পুলি ৰুইছিলোঁ ভেৰাইটিজ প্ৰজাতি আম এইবোৰ বিপুলে লগাইছিলে আম আৰু এইজোপা চাওক ঔটেঙা ৰুইছিলোঁ ঔটেঙা এজোপা আনি একদম ৰুইছিলোঁ ঔটেঙাজোপা বহুত ডাঙৰ হৈ গ'ল ঔটেঙাজোপা গুৰিত থকা সেই গছজোপা কাটি দিবি বুজিছ তাৰ ৰসটো খাই পেলাব ই বৰ বেয়া ৰস খায়তো এই ঔটেঙাজোপা মজা আছে হৈ গ'ল পাহাত আম পুলি চাওক কিমান ধুনীয়া হৈ গ'ল এইটো এটা আম পুলি আৰু ভেৰাইটিজ আম আৰু এইজোপা হ'ল মোৰ তেজপাত গছ চাওক এইজোপা তেজপাত পুলি ৰুইছিলোঁ এইজোপা ডাঙৰ হৈ গ'ল মজা আছে তাতে এতিয়া বিপুলে ভোট জলকীয়া ৰুব পুখুৰী পাত আজি ভোট জলকীয়া আনিছে চূণ তুণ দি ধুনীয়া কৰি দিছে মাটি এয়া পৰিৱেশ বৰ ধুনীয়া পৰিৱেশ আপোনালোকক দেখুৱালোঁ